আমি হয় মাৰিম বা মৰিম, আমি গুলি খাবলৈ আমি প্ৰস্তুত। আজি আমি কাৰোবাৰ ৰঙা চকুলৈ আমি ভয় নকৰো। মুসলিম মানুহখিনিক লাঞ্ছিত বঞ্চিত কৰি ৰাখিছে। গতিকে আমাৰ মৌলিক অধিকাৰ আমাক মুসলিম চাইতে কৰিব লাগিব। স্পষ্ট কথা, মুখ্যমন্ত্ৰী মহোদয়ে যি ৰাজনীতি আৰম্ভ কৰিছে গৰিহণাৰ যোগ্য। আজি উচ্ছেদৰ নামত বিশেষকে বাছি উচ্ছেদ কৰা পৰিলক্ষিত হৈছে। আমি গৰিহণা দিছো। আমাৰ এটা কথা, ভাৰতীয় সংবিধানে আমাক থকা খোৱাৰ অধিকাৰ দিছে। গতিকে মুখ্যমন্ত্ৰীয়ে সেই অধিকাৰ খৰ্ব কৰাৰ চেষ্টা কৰিছে। আজি যিসকল উচিত লোক আছে তেওঁলোক কোনো বাংলাদেশী নহয়, স্পষ্ট কথা। তেওঁলোক প্ৰকৃততে ভাৰতীয় নাগৰিক। ব্ৰহ্মপুত্ৰৰ গৰা কইনাৰ তাণ্ডৱৰ ফলত মাটি বেটি হেৰুৱাই আজি এই মানুহখিনি বিগত 50-60 বছৰৰ ওপৰত তেওঁলোকে চৰকাৰী মাটিত আশ্ৰয় লৈ আছিলে। বিগত চৰকাৰৰ দিনতো কোনো বা বৰ্তমান কোনো চৰকাৰে এই মানুহখিনিক সাৰ্ভে কৰি তেওঁলোক যেন ভাৰতীয় নাগৰিক তেওঁলোকৰ ভূমি পট্টা তেওঁলোকক প্ৰদান কৰা নাই। আমাৰ স্পষ্ট দাবী, এই মানুহখিনিক প্ৰথমতে পুনৰ্সংস্থাপন দিয়ক, তেওঁলোকক ভূমিৰ অধিকাৰ দিয়ক, এই মানুহখিনিক ভূমি পট্টা প্ৰদান কৰক। কাৰণ ইয়াত হিন্দু মুছলমানৰ কোনো কথা নহয়। যিসকল প্ৰকৃততে ভাৰতীয় নাগৰিক তেওঁলোকক ভূমি পট্টা দিবই লাগিব। কাৰণ এই মানুহখিনি কোনো বাংলাদেশৰ পৰা অহা নাই। যদি আহিছে তেতিয়াহ'লে গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি মুছাই দাবী উত্থাপন কৰিছো। কাৰণ এই মানুহখিনি 60 বছৰ ধৰি ইয়াত বাংলাদেশৰ পৰা আহি থাকিব নোৱাৰে, স্পষ্ট কথা। গতিকে ইয়াৰ ৰাজনৈতিক অংক একমাত্ৰ আজি যি আপোনালোকে আৰু এটা কৰি আছে যেন বিদেশী খেতাৰ নামত আপোনালোকে প্ৰকৃত ভাৰতীয় নাগৰিকক আপোনালোকে হাৰাশাস্তি কৰিছে। আমি বিচাৰিছো যদি সময়ত বিদেশী আছে অহম চুক্তিমতে আপোনালোকে বিদেশী খেতক। 1971 চনৰ 25 মাৰ্চৰ পিছত যদি কোনোবা ব্যক্তি অসম তথা ভাৰতত আহিছে তেওঁলোকক খেতি পঠাওক, আমি মুছাই আপোনালোকক সহযোগ কৰিম। কিন্তু বিদেশী খেতাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিব সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আজি যদি বিদেশী বিতৰণ কৰে ভাৰতৰ যি সংবিধান আছে সংবিধান মতে কাম কৰক। ইয়াতে ৰাতিটোৰ ভিতৰত আপোনালোকে পুলিচ বাহিনী লগাই ঘৰৰ পৰা মানুহক টোপনিৰ পৰা উঠাই আনি তেওঁলোকে ক'ব নোৱাৰে মানুহখিনি ক'ত গৈছে। পুজবেকৰ নিচিনা আপোনালোকে ৰাজনীতি আৰম্ভ কৰিছে। কৰবাত নো বেঞ্চ জোন এৰিয়াত আপোনালোকে মানুহ এৰি দিছে, যিহেতু এই মানুহখিনি প্ৰকৃততে ভাৰতীয় নাগৰিক। আমি বিচাৰিছো ইয়াৰ এটা স্থায়ী সমাধান লাগে। গাঁৱে গাঁৱে লোক আদালত পাতি দি ভোটৰ সমস্যাটো আপোনালোকে সমাধান কৰক, আমি মুছাই পূৰ্ণ সহযোগ কৰিম। আৰু এটা কথা স্পষ্ট, যেহেতু ৰাজনীতি আপোনালোকে বহুত কৰিলে, অসম আন্দোলন গ'ল, কিন্তু ভাগা নেতাসকল আজি কেন্দ্ৰত মন্ত্ৰী হৈ আছে, অসমত মুখ্যমন্ত্ৰী হৈ আছিলে, বহুত পালি নেতা আমি দেখা পালো। কিন্তু সেই অসম আন্দোলনৰ যি ফল, যি সমস্যা আপোনালোকে সমাধান কৰাত ব্যৰ্থ হৈছে বুলি আমি ভাবো। কাৰণ অসম চুক্তিমতে আপোনালোকে বিদেশী ৰূপায়ণ কৰা নাই, বিদেশী ক্ষেত্ৰত আপোনালোকে সহযোগ কৰা নাই। আজি কাৰ জৰিয়তে আপোনালোকে বৰপিৰা পাৰি দিছে তাত আপোনালোকে মাত মাতা নাই, আৰু কাক আপোনালোকে সমৰ্থন কৰিছে। আমি কিন্তু মুছাই কেতিয়াও কাক সমৰ্থন কৰা নাছিলো। গতিকে আমি কোনো পধ্যে সমৰ্থন কৰিব পৰা নাই। আমি এটা কথা স্পষ্ট, আমাৰ বিশেষকে মুছলিম মানুহখিনিক লাঞ্ছিত বঞ্চিত কৰি ৰাখিছে। গতিকে আমাৰ মৌলিক অধিকাৰ আমাক মুছলিম সাহিত্য পৰিষদ লাগিব। যদি আপোনালোকে উচ্ছেদ কৰিছে, উচ্ছেদ কৰাৰ পিছত এই মানুহখিনি ক'ত যাব? গতিকে আমাৰ সুকীয়াকে এটা সীমা আপোনালোকে নিৰ্ধাৰিত কৰি দিয়ক। যেনেকে আমাৰ বড়ো ভাইসকলক দিছে BTR দিছে, তিৱা অট'নমাছ কাউন্সিল দিছে, তেনেকে মুছলিম অট'নমাছ কাউন্সিল আমাৰ ন্যায্য দাবী আমাকো মুছলিম সাহিত্য পৰিষদ দিয়ক। তেতিয়া মিয়া গৰিয়া মৰিয়া কোনো কথা নাই। আমি গোটেই মানুহখিনি আমাৰ যি মুছলিম সম্প্ৰদায়ৰ মানুহ আছে আমি গোটেইখিনি একত্ৰিত হৈ আমি থাকিম। যিহেতু আপোনালোকে আমাক বেয়া পায়, যদি গুৱাহাটীত থাকিলে সুবিধা হয় কাৰোবাৰ, মিয়া গুৱাহাটীত থাকিব লাগে নালাগে, মুছলিম থাকিব আছে, তাতো বাছি উচ্ছেদ কিয়? গতিকে উচ্ছেদ যদি কৰিব সকলোকে কৰক, আমাৰ কোনো অধিকাৰ নাই। কিন্তু উচ্ছেদৰ নামত ৰাজনীতি আপোনালোকে কৰি আছে। গতিকে আমি বিচাৰিছো আমাৰ যি ন্যায্য দাবী দৰকাৰ হয়, মই আজি সচলৰ পৰা ঘোষণা কৰিছো, আমি দৰকাৰ হয় গোটেই মধ্য কিয় গোটেই আমি স্তব্ধ কৰি দিম। আমি বিচাৰিছো আমাৰ ন্যায্য অধিকাৰ। আমি হয় মাৰিম বা মৰিম, আমি গুলি খাবলৈ আমি প্ৰস্তুত। আজি আমি কাৰোবাৰ ৰঙা চকুলৈ আমি ভয় নকৰো, মুখ্যমন্ত্ৰী ৰঙা চকুলৈ আমি ভয় নকৰো। আমি দল সংগঠন কৰিছো, আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আন্দোলন কৰিছো। কিন্তু আজি আমাক বিভিন্ন ধৰণৰ ভাবুকি আপোনালোকে প্ৰদান কৰিছে। আমি কাৰো ভাবুকিত আমি ভয় নাযাওঁ। আমাৰ যিখিনি অধিকাৰ, আমি অধিকাৰৰ কাৰণে আমাৰ সংগ্ৰাম গণতান্ত্ৰিক প্ৰক্ৰিয়া চলি থাকিব। দিছপুৰৰ পৰা আৰম্ভ কৰি দিল্লীলৈকে আমাৰ এই প্ৰতিবাদ চলিব। আমি আৰু যি ন্যায্য দাবী পূৰণ নোহোৱালৈকে আমি কৰিম। কিন্তু আৰু কি প্ৰহৰণে যেনেকে আমাৰ মানুহখিনিক গুলিয়াই হত্যা কৰাৰ চেষ্টা কৰিছে, বা যিকোনো সময়ত তেওঁলোকে গুলি মাৰি হত্যা কৰি দিয়ে, বুলডোজাৰ চলাই দিয়ে। আজি ধৰ্মীয় অনুষ্ঠান আমাৰ আবেগ অনুভূতি জড়িত হৈ আছে। আপোনালোকে অন্তত মছজিদ মাদ্ৰাছাখিনিত বুলডোজাৰ চলাব নালাগিছিল, যিহেতু এইটো ৰাজহুৱা এটা অনুষ্ঠান হয়, মানুহৰ ধৰ্ম আবেগ জড়িত হৈ থাকে। গতিকে এনেকৈ আপোনালোকে আমাৰ ধৰ্মীয় সম্পত্তিবিলাক কাঢ়ি নি পেলাই আপোনাৰ এই মাটিখিনি কাঢ়ি নি বলিয়া গোষ্ঠীক দিব চেষ্টা কৰিছে নেকি? আজি আমি বিচাৰিছো, অসমৰ ৰাজ্যক প্ৰশ্ন কৰিব বিচাৰিছো, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত এই মাটিখিনিত কি পৰিকল্পনা আছে? কাক দিব এই মাটি? আজি আম্বানী আদানী আজি বাবা ৰামদেৱক
দিব নেকি এই মাটিখিনি বনীয়া গোষ্ঠীসকলক তেওঁলোকে ব্যৱসায় কৰিবৰ কাৰণে দিব নেকি নে স্থলুৱা মানুহৰ কাৰণে কিবা প্লেন আছে নেকি মুখ্যমন্ত্ৰীয়ে এইটো আজিলৈকে স্পষ্ট কৰা নাই কালি উচ্ছেদ আজি ক্ষীৰগাঁৱৰ নিচিনা প্ৰজেক্ট যেতিয়া কৰিছিলে তেতিয়া কি হ'ল আজি ধুলাত যিখিনি কাণ্ড কৰিলে সেইখিনি কি কৰিলে আজি মানুহক গুলিয়াই গুলিয়াই হত্যা কৰা হ'ল মানুহক মাৰা হ'ল মাৰা ৰাজনীতি আপোনালোকে বন্ধ কৰক অন্যথা আমাৰ আন্দোলন চলি থাকিব